ইয়াতে চাৰ্জাৰ পাইছো হয় প্লাস আপোনাৰ আৰু বহুত কেইটা বস্তু পাইছো হয় কন্ট্ৰোলাৰ সব দি দিছে ন মোটৰ চটৰ এইকেইটা দি দিছে হয় প্লাস আপোনাৰ চাৰ্জাৰৰ আপোনাৰ ওয়াৰেন্টি পাইছো আপোনাৰ 2 বছৰ হয় তাৰ পিছত আপোনাৰ কন্ট্ৰোলাৰৰ ওয়াৰেন্টি পাইছো আপোনাৰ 1 বছৰ হয় তাৰ পিছত আপোনাৰ মোটৰৰ 1 বছৰ ওয়াৰেন্টি পাইছো মই মোটৰৰ 1 বছৰ নমস্কাৰ আশা কৰিছো আপোনালোকে সবাই ভালে আছে আৰু আজি আমি আহিছো কৃষ্ণা ইন্টাৰনেশনাল ইলেক্ট্ৰিক ভেহিকলস ইয়াতে মানে পিলপিলি যোনটো কোৱা হয় ইলেক্ট্ৰিক ই ৰিক্সা বুলি কোৱা হয় সেই ই ৰিক্সাৰ এটা শ্বৰুম ইয়াতে মানে বহুত ধৰণৰ ফেচিলিটি अवेलेबल আছে আৰু এইটো উপস্থিত আছে হাউলি হাই স্কুলৰ সন্মুখত আছে ঠিক আছে আৰু টিভিএস ডিলাৰৰ একেলগে থকা এই শ্বৰুমখন হয় ইয়াতে মানে আপোনালোকে যিমানখিনি পিলপিলি আপোনালোকে চাই আছে আগত যিমান মানুহে লৈছে সেইবিলাক পিলপিলি ড্ৰাইভাৰৰ কাৰণে এটা খুব মানে এটা ভাল এটা অপৰচুনিটি ইয়াতে প্ৰভাইড কৰিছে হেতু কি হয় হেতু আপোনালোকে যদি পুৰণা ইলেক্ট্ৰিক ভেহিকল মানে ই ৰিক্সা যদি ঘৰত আছে আপোনালোকে এটো ৰিটাৰ্ণ কৰি পেলাই ইয়াতে আপোনালোকে নতুন ই ভেহিকলটো ইয়াৰে পৰা উলাব পাৰিব যিমানখিনি ফাইনান্স আপোনালোকে কৰাইছিলে এইখিনি বস্তু ইয়াতে ট্ৰান্সফাৰ কৰি পেলাই লেন্ডাৰৰ লগত কানেক্ট কৰি পেলাই আপোনালোকে ইয়াৰে পৰা পিলপিলি উলাব পাৰিব তাৰ পিছত আৰু এটা ফেচিলিটি আপোনালোকৰ কাৰণে আছে যে আপোনালোকে 30000 টকা দি 30000 টকা ডাউন পেমেন্ট দি পেলাই আপোনালোকে ইলেক্ট্ৰিকেল ভেহিকল ইয়াৰে পৰা ল'ব পাৰিব ঠিক আছে তাৰ পিছত ইয়াতে যিমানখিনি ফেচিলিটি ইয়াতে अवेलेबल কৰাইছে বহুত ভাল লাগিলে শুনি পেলাই যে ইয়াতে মানে যিমানখিনি ফেচিলিটি अवेलेबल কৰাইছে যে ইয়াৰে চাৰ্জাৰৰ পৰা লৈ আদি কৰি বেটাৰি হোল তাৰ পিছত আপোনাৰ যিমানখিনি ইনস্ট্ৰুমেন্ট ইয়াতে লগোৱা আছে সব বস্তুৰ ওপৰতে এটা গ্যাৰান্টি ওয়াৰেন্টি দিয়ে ইয়াতে যোনটো ভাল কথা ইলেক্ট্ৰিক ভেহিকলত গ্যাৰান্টি আৰু ওয়াৰেন্টি পোৱা মানে এটা ভাল ফেচিলিটি হয় আমাৰ লোকেল জনসাধাৰণৰ কাৰণে কাৰণ সবৰে ইমান নলেজেবল নহয় সবে ইমান জ্ঞানী নহয় সবে বহুত বস্তু নেজানে সো হিয়তৰ কাৰণে ভাল হ'ব যেনেকৈ নচলক কিয় ইলেক্ট্ৰিক এটা ই ৰিক্সা যেনেকৈ নচলক কিয় কিবা এটা বস্তু যদি প্ৰবলেমেটিক হৈ যায় তেনেহলে ইহতে হেতু ৰিপেয়াৰ নাইবা চেঞ্জৰ যোনটো ফেচিলিটি আছে সেই ফেচিলিটি আপোনালোকে ইয়াতে পৰা পাই যাব বাকি আমি সব বনাৰৰ পৰা গোটেইখিনি কথা জানিম বাকি মই ইয়াতে এটা কাৰেন্ট মই অহাৰ লগে লগে ইয়াতে এটা কাস্টমাৰ আহি পেলাই এটা ই ৰিক্সা এটো পাৰচেজ কৰিছে কিমানখিনি টকা পৰিলে কিমানখিনি ডাউন পেমেন্ট দিছে সেইখিনি বস্তু আপোনালোকক জনাম আৰু যদি আপোনালোকে এই ভিডিওটো মোৰ ফেসবুক পেজত চাই আছে তেনেহলে ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিব কাৰণ আমি কষ্ট কৰি ভিডিও বিলাক বনাও ডেফিনেটলি আপোনালোকে হেল্প কৰিব কেনেকে হেল্প কৰিব এতিয়া আমাৰ ঘৰত আহি টকা পইচাটো দিব নালাগে আপোনালোকে লাইক ফলো শেয়াৰ কৰিব যাতে আমি মোটিভেট হৈ পেলাই আপোনালোকৰ কাৰণে আৰু ভাল ভাল এনেকুৱা অপৰচুনিটি আপোনালোকৰ লৈ যাতে লৈ আহো ঠিক আছে সো ইয়াৰে আপোনালোকে চাব পাৰিছে ইয়াৰে যিমানখিনি ই ৰিক্সা মই চাইছো তাহাতৰ কালাৰ বিলাক বহুত ভাইব্ৰেন্ট কালাৰৰ হয় আৰু ফেচিলিটিখিনি যিমানখিনি ইহতে প্ৰভাইড কৰিছে বহুত ভাল ফেচিলিটি প্ৰভাইড কৰিছে ইয়াৰে বেটাৰিজখিনিও মই চাইছো ভাল ভাল বেটাৰি ইহতে দিছে তাৰ পিছত আপোনালোকে চাব পাৰিছে যিমানখিনি চাৰ্জাৰ হয় লিপ গাৰ্ডৰ হয় মানে যিমানখিনি বস্তু হয় আৰু কি গ্যাৰান্টেড বস্তু হয় সো আমি সব ওনাৰ আৰু কাস্টমাৰ দুজনৰে অপিনিয়ন আপোনালোকক লৈ পেলাই জনাম যে কেনেকুৱা কি ফেচিলিটি ইহতে পাইছে আৰু তাহাতে কি ধৰণৰ ফেচিলিটি ইয়াতে প্ৰভাইড কৰি আছে আশা কৰিছো আপোনালোকে ভিডিওটো হেকলৈকে চাব সো that আপোনালোকে গোটেইখিনি বস্তু যাতে ভালকে গম পায় হয় এখেতে ললে নতুন এটা ডেলিভারি দিলে মানে বহুত আগৰে পৰা কথা পাতি আছিল আই গেছ আজি আহিছে লব কাৰণে সো ই ৰিক্সাখন উলাই ৰাখিছে গোটেইখিনি সেটআপ কৰি দিছে ঠিক আছে বডি সডি লগোৱা নাথাকে ইঞ্জিনখিনিহে থাকে বাট ইহতো মই যেনেকুৱা কৈছো ওনাৰেও কৈছে যে ইয়াতে মানে গোটেইখিনি বডি সডি গোটেইখিনি বনোৱা থাকে মানে ইহতে বনাই দিয়ে সো মই আপোনাৰ নামটো কি হয় অকমান নিজৰ ইন্ট্ৰোডাকশন মোৰ নাম হয় আপোনাৰ মোহৰ আলী আপোনাৰ ঘৰটো ক'ত হয় আপোনাৰ জেন বাজাৰ হাজিপাৰাত হয় ন জেন বাজাৰ হাজিপাৰা সো আপুনি ইয়াৰে পৰা যে ই ৰিক্সা ললে আপুনি কি ফেচিলিটি ইয়াৰে পৰা পাইছে ফেচিলিটি আপোনাৰ মোটামুটি ভালেই পাইছো আমি আপোনাৰ ইয়াতে চাৰ্জাৰ পাইছো হয় প্লাস আপোনাৰ আৰু বহুত কেইটা বস্তু পাইছো হয় কন্ট্ৰোলাৰ সব দি দিছে ন মোটৰ চটৰ এইকেইটা দি দিছে হয় প্লাস আপোনাৰ চাৰ্জাৰৰ আপোনাৰ ওয়াৰেন্টি পাইছো আপোনাৰ 2 বছৰ তাৰ পিছত আপোনাৰ কন্ট্ৰোলাৰৰ ওয়াৰেন্টি পাইছো আপোনাৰ 1 বছৰ হয় তাৰ পিছত আপোনাৰ মোটৰৰ 1 বছৰ ওয়াৰেন্টি পাইছো মই মোটৰৰ 1 বছৰ ওয়াৰেন্টি পাই এইখিনি বস্তু মানে বাকি শোরুমে দিয়ে নে নরমালি এনেকুৱা নিদিয়ে কিন্তু ইয়াতে অলপ বেছিকে ফ্ৰী দি আছে মানে ফেচিলিটিটো ভাল সেই কাৰণে মই ইয়াতে আহিছো গাড়ী কিনিবৰ কাৰণে সো ইয়াতে মানে আপুনি কিমান টকা দি ললে মানে ই ৰিক্সা মই 40000 টকা দি লৈছো
40,000 টকা ডাউন পেমেন্ট দিছে বাকিখিনি EMI কৰাই দিছে EMI কৰি দিছে ইন টোটেল আপুনি EMI কৰোৱাৰ পিছত ইয়াৰ পৰা কিমানখিনি টকা মানে আপোনাৰ আহিলে মানে এটা ই ৰিক্সা পাৰচেজ কৰিবৰ কাৰণে 2 লাখ মান হ'ব 2 লাখ মান হ'ব EMI দিয়াৰ পিছত যেহেতু আপুনি যোনটো EMI দিয়াৰ যোনটো টাইম হয় আপোনাৰ বহুত বেছি হৈ গৈছে সেইকাৰণে আপোনাৰ EMI টো বাঢ়ি গৈছে মানে এমাউণ্টটো বাঢ়ি গৈছে ৰাইট সো এনেকুৱা মই যেনেকুৱা ক'লো যদি আপোনালোকে কেশ প্ৰাইজত লয় তেনেহ'লে 1.5 লাখ টকাত পাব আৰু ইয়াৰে ওনাৰ যোনজন হয় ইনজামুল তাৰ ব্যৱহাৰ পাতি কেনেকুৱা ইয়াতে ব্যৱহাৰ পাতি ধুনীয়া আমি দোকানত আহতে হি চাহ লৈ আহিছে আৰু খাবা চাবা দিলে আৰু ভাল ব্যৱহাৰটো চাই ভালে লাগিছে হয় মানে আপোনাৰ মানে এনেকুৱা লাগিছে যে আপোনাৰ ঘৰৰ ওচৰে পাজৰে যদি কোনোবাই আপোনাক কয় যে মই ই ৰিক্সা এখন ল'ম তেনেহ'লে আপুনি উইলিংলি মানে নিজৰ মনৰ ফালৰ পৰা ইনজামুলৰ শ্বৰুমখন সাজেষ্ট কৰিব মনৰ ফালৰ পৰাই আমি তাৰ মানে এই শ্বৰুমত লৈ আহিম শ্বৰুমৰ ফেচিলিটিটো ভাল ওকে সো মই ৰাইজক এইটোৱে ক'ব বিচাৰিম যে এইটো চাব পাৰিছে কৃষ্ণা ইণ্টাৰনেশ্যনেল ইলেক্ট্ৰিক ভেহিকেলছ ইয়াৰে যোনজন ওনাৰ হয় ইনজামুল তাৰ ব্যৱহাৰ পাতি খুব ভাল আৰু ইহঁতে ইয়াতে ই ৰিক্সা বহুত দিনৰ পৰা চেল কৰি আছে আপোনালোকে হয়তো আগতে ওনাৰৰ পৰা গোটেইখিনি কথা শুনিছে যে ইয়াৰে কি ফেচিলিটিছ এভেইলেবল আছে সো মই সবাকে এইটোৱে ৰিকুৱেষ্ট কৰিম ইয়াতে ছাৰ্ভিচিঙো দিয়ে তাহাঁতে বাকী যিমানখিনি গেৰাণ্টি ৱাৰেণ্টি যিমানখিনি মই আপোনালোকক ক'লোঁ চব ফেচিলিটি খুব ভাল সো আপোনালোকে উইলিংলি ইয়াতে আহি পেলাই ই ৰিক্সা পাৰচেজ কৰিব পাৰে মই আশা ৰাখিছোঁ যে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব যদি আপোনালোকৰ ভাল লাগিছে যদি কোনোবা ই ৰিক্সা পাৰচেজ কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো তাহাঁতলৈ পঠাই দিব শ্বেয়াৰ কৰি দিব যাতে বেছি মানুহে এইটো চায় আৰু যাতে ফেচিলিটিজ মানে নিজৰ লোকেলিটিৰ ফেচিলিটিজ নাচায় এটা ভাল এটা ঠাইৰ পৰা ল'লে বেছি ফেচিলিটি আপোনালোকে আৰু ল'ব পাৰিব এনেকুৱা বহুতে এনেকুৱা আছে যে মানে তাৰ ওচৰে পাজৰে শ্বৰুম টৰুম নাই বুলি তাহাঁতক বহুত কম ফেচিলিটিৰে বহুত বস্তুখিনি বিক্ৰী কৰে সো এতিয়া গোটেইখিনি বস্তু আমি ইনজামুল যোনজন ওনাৰ হয় এই শ্বৰুমৰ সো এখেতৰ পৰা গোটেইখিনি কথা জানিম যে একজেক্টলি কি ফেচিলিটিজ ইয়াতে আছে বাকী শ্বৰুমতকৈ ইয়াত কিয় আহিব লাগে আপোনালোকে সেই বস্তুখিনি জনাব যে এটা ই ৰিক্সাত কি বস্তু ইহঁতে প্ৰভাইড কৰি আছে কিমানখিনি ইয়াতে ইঞ্চুৰেঞ্চ কিমান দি আছে বেটাৰীত কি আছে গোটেইখিনি বস্তু এখেতে জনাব হয় জনাওক আপুনি হয় ঠিক আছে এইটো আমাৰ কোম্পানীটোৰ নাম হৈছে ইণ্ডোৱাগেন বহুত পুৰণা কোম্পানী ভাল মেনুফেকচাৰ পায় ইয়াতে আপোনাৰ বিশেষকৈ আমাৰ মটৰ কণ্ট্ৰলাৰ ই ৰিক্সা মানে বেটাৰী মটৰ কণ্ট্ৰলাৰ এই তিনিটা বস্তুৱে মেইন তিনিটা বস্তু নহ'লে আপোনাৰ গাড়ী চলাবই নোৱাৰে মেইনলি যদি আপোনাৰ বেটাৰী প্ৰব্লেম দিয়ে আপুনি দিনটোত চলাব নোৱাৰে আৰু মিনিমাম বেটাৰী মাইলেজ দিয়ে আমাৰ 120 কিলোমিটাৰ 120 কিলোমিটাৰ আমি গেৰাণ্টি দিব পাৰোঁ 120 কিলোমিটাৰ যায় আমাৰ বেটাৰী হয়তো ইষ্টমেন বেটাৰী আছে আমাৰ ইয়াতে লিফগাৰ্ড বেটাৰী আছে পাৱাৰ মৰাৰ তিনিটা বেটাৰী আছে তিনিটাৰে কণ্ডিশ্যন গুড যদি কোনো কিবা হয় আমি লগ চেঞ্জ কৰি দিওঁ প্লাছ আমাৰ মটৰৰ যিটো হয় মটৰ আমাৰ ইয়াতে কোনো প্ৰব্লেম হ'লে আমি লগ ৰিপ্লেচ কৰি দিওঁ আৰু পিছত যদি কিবা হয় সেইটো আমি মানে যিটো নষ্ট মটৰটো আমি ইয়াতে ৰাখি দি কেনে মানে ইয়াৰ পৰা দি দিওঁ আমি আৰু বিশেষকৈ আমাৰ কণ্ট্ৰলাৰ যিটো বোৰ্ড কণ্ট্ৰলাৰ সেইটো আপোনাৰ যদি কিবা মিচিং হয় এইটো লাইট জ্বলিব বেলেগ ডিলাৰত যদি লয় এইটো এনে কিবা কৈ পইচা ৰাখিব নোৱাৰে আমাক খালি ইনফৰমেশ্যন কৰিলেই হ'ল যে এইটো কালাৰ লাইটটো জ্বলিছে এইটো লাইট জ্বলাৰ লগে আমি কৈ দিম যে এইটোৰ বেমাৰ হৈছে এইটো কৈ দিব পাৰিম আমাৰ কণ্ট্ৰলাৰটো ধুনীয়া হয় বহুত ডাঙৰ হয় 1200 কণ্ট্ৰলাৰ হয় মটৰৰ 1200 হয় লাইট জ্বলিব চাওক যদি কোনো কালাৰ এটা লাইট যদি হয় লগ মানে ইয়াতে সিগনেল দিব যদি কিবা বয়া হয় তো এতে গুড কণ্ডিশ্যন আছে বাকি আৰু সাইডে চাওক কিমান ধুনীয়া স্মাৰ্ট আৰু ইয়াত প্ৰাইস হৈছে আপোনাৰ 1.5 লাখ টকাত এটো গাড়ী পাই যাব কেছত একদম অনলি 1.5 লাখ টকাত হেন কেছত পাই যাব ডাউন পেমেন্ট আমি 30,000 টকা ডাউন পেমেন্ট আপুনি এইখন গাড়ী পাই যাব প্লাস আপুনি এটোৰ জিটো আছে কণ্ডিশ্যন গুড কণ্ডিশ্যন আছে কোনো ধৰণৰ প্ৰবলেম নাই ইয়াতে আহি গাড়ী লৈ যাওক আৰু বিশেষকৈ আমাৰ কুপন আছে ইফালে কুপন থাকে মানে আপোনাৰ গিফট থাকে গিফট মানে গিফট আমি প্ৰত্যেক মাহতে এটা না কিবা গিফট হেইটো যোৱা মাহৰ এটো গিফট আছিল আমাৰ L2 কাৰ আছিল বিশেষকৈ এটো L2 কাৰ আপোনালোকে কি গিফটত দিছে নেকি এটো গিফটত অনলি গিফটত পাইছে তিহলে হয় নেকি এটো আমাৰ পাইছে নেকি হয় এটো সিএনএফ হয় আমাৰ গুৱাহাটীৰ পৰা এটো বৰপেটা ডিস্ট্ৰিক্টৰ মেইন ডিলাৰ হয় এটো মোৰ মেইন ডিলাৰ হয় এই মাৰুতি L2 কাৰখন গুৱাহাটীত পাইছে আৰু বাইকখন পাইছে আমাৰ ইয়াতে এই হাউলিৰ মানুহে পাইছে চাইকেলো পাইছে মোবাইল পাইছে বেড সেট পাইছে টিভি বক্স ইয়াতে যিমান কেটা প্ৰাইস আছে গোটেই কেটা পাইছে যোৱা মাহ আগৰ মাহত আমি ইফালে দিছো গিফট একেটা দিছো ফ্ৰিজ দিছো ওয়াশিং মেচিন দিছো টিভি দিছো ডিনাৰ সেট দিছো একেটা স্কেচ কুপন সিস্টেম আছে
কুপন ঘূৰি দিলে লগে লগে পাই যাব ইয়াতে কোনো মিছা কোৱা নাই একদম 100% সঁচা কৈছোঁ আৰু ইয়াৰ বিশেষকৈ আমাৰ চাৰ্জাৰ আছে 2 বছৰৰ ৱাৰেণ্টি লিফগাৰ্ডৰ চাৰ্জাৰ আছে 2 বছৰৰ ৱাৰেণ্টি যদি কিবা হয় কাৰণত আমি লগে লগে ৰিপ্লেচ কৰি দিম আমি একদম গ্যাৰান্টি দিব পাৰোঁ ৰিপ্লেচ কৰি দিব পাৰোঁ আমাৰ কোনো নাই ভেজাল নাই আৰু আপোনালোকে যিমানখিনি কথা কৈছে মানে ইনজামুল যিমানখিনি কথা কৈছে যে যদি কোনোবা ই ৰিক্সা চালকে বেটাৰী নাইবা কন্ট্ৰোলাৰ নাইবা মোটৰ যদি কিবা প্ৰবলেম হয় আপোনালোকে লগালগ ৰিপ্লেচ কৰি দিয়ে বাকি মানুহৰ নিচিনা এনেকুৱা নহয় যে আমাৰ ইয়াতে নাই ডিলাৰক দিম আমি কেতিয়া ঠিক কৰি দিব তাৰ পিছতে আপোনাক ৰিটাৰ্ণ কৰি তেনেকুৱা কোনো প্ৰবলেম নাই মইতো 100% গ্যাৰান্টি দিব পাৰোঁ সেইকাৰণে আমাৰ মানে কাস্টমাৰটো আছে ইমান এইটো মাহত বহুত ডাউন মাৰ্কেট তথাপিও মই সেল কৰি আছো মোৰ এটো মানে এটো যেনেকুৱা মই আপোনালোকক কাস্টমাৰ অফাৰ দিছো এইটো গাড়ী অলৰেডি ডেলিভাৰী দিলে আজি ডেলিভাৰী হ'ব এইটো গাড়ী এটো আজি গাড়ী যাব কাস্টমাৰ ইয়াতে আছে ৰখি আছে মানে টেনচন নাই গুড কন্ডিশনৰ গাড়ী চলে কোনো প্ৰবলেম নাই ঠিক আছে সো এতিয়া আপোনালোকক যিমানখিনি কথা ইনজামুলে জনালে যে ইয়াৰে ইহতে এটা স্পেশাল ফিচাৰ্স দি আছে কি যদি আপোনালোকে ই ৰিক্সা ইয়াৰে পৰা পাৰচেজ কৰে আপোনালোকে যিমানখিনি মোটৰ কন্ট্ৰোলাৰ যিমানখিনি যি আছে আর কি এটো ই ৰিক্সাত যিমানখিনি ইলেক্ট্ৰিক্যাল বস্তু আছে তাতে ওয়ারেন্টি গ্যারান্টি লগতে ইহতে এনেকুৱা ঘূৰাই নাথাকে মানে কাস্টমাৰক যে আজি আহিব কালি আহিব দিম দি যাও পৰখি দিম একমাহ পিছত দিম এনেকুৱা নহয় ইহতে সেই বস্তুটো ৰাখি পেলাই লগে লগে ৰিপ্লেস কৰি দিয়ে আৰু কি হয় ৰিপ্লেস কৰি দিলে কি হয় মানুহে কামটো কন্টিনিউ কৰি থাকিব পাৰে ই ৰিক্সা বহি নাথাকে মানে এজন ড্ৰাইভাৰে মানে ই ৰিক্সা লয় কি হয় কাৰণে যাতে তাৰ কিস্তিয়ে দিল ইএমআই দিল এদিন বন্ধ থাকিলে ইএমআই প্ৰবলেম হৈ যাব ইএমআই সো সেই কাৰণে ইহতে এই ফেসিলিটিটো এডিট দিছে যোনটো খুব ভাল আর ইলেক্ট্রিক বস্তু যদি যোনটো ওয়ারেন্টি গ্যারান্টি যোনটো প্রোভাইড কৰিছে এটো খুব ভাল হয় মানে এই বস্তুটো থাকিলে মানুহৰ প্ৰবলেম আধা এনে শেষ হৈ যায় কাৰণ ইলেক্ট্ৰিক বস্তু যিকোনো সময়ত বেয়া হ'ব পাৰে মানে চালকৰ ওপৰত কথা বিশেষকৈ আমাৰ মেকানিকটো স্মার্ট একদম কিবা হলে লগৰ লগ কৈ দিব পাৰে মানে নলেজেবল যোনটো স্কিলড যোনটো মেকানিক হয় ইহতৰ লগত अवेलेबल আছে মই যেনেকৈ আগতে কৈছো আপোনালোকক যে ইয়াতে মানে সাৰ্ভিসিংৰ লগতে বডি সডি যিমান যে ফিট কৰিব লাগে গুটেখিনি ইহতে কৰি দিয়ে আৰু আমাৰ মেকানিক আৰু এইজন হয় মেকানিক এই যে স্কিলড ওয়ান মই তাৰ লগত কথা পাতিছো আধা ঘন্টা মান কথা পাতিলো ই সব বস্তু গম পায় মানে একদম এভৰিথিং কথা পায় একদম গম পায় মানে টেকনিক্যাল বস্তুখিনি গম পায় মানে কন্ট্ৰোলাৰ কিবা প্ৰবলেম হলে ব্যাটাৰী কিবা প্ৰবলেম হলে মানে ই ইমানখিনি এক্সপেৰিয়েন্স আছে ইয়াৰ মানে আৰু কাস্টমাৰৰ লগত দিয়াৰ যোনটো ব্যৱহাৰ মই চাইছো একদম ভালকে যেনেকুৱা ডক্টৰে এটা ৰোগীৰ লগত কথা পাতে তেনেকুৱা হিও তেনেকুৱা কাস্টমাৰৰ লগত 7 ইয়াৰ্ছৰ পৰা ই কাম কৰি আছে বেসিক্যালি ইয়াৰ এক্সপেৰিয়েন্স বহুত মেটাৰ কৰে কাৰণ এটা ডিলাৰশিপ চলাবৰ কাৰণে এটা স্কিল কাম হয় মই কৰি দিব পাৰো যেনেকুৱা ধৰণৰ কাম তুমি কৰি দিয়া ন ই ৰিক্সাৰ যিমান কাম আছে আমাৰ কৰিব পাৰে একদম অল মোটৰ কন্ট্ৰোলাৰ যিমান হয় বেয়া হয় সব ঠিক কৰিব পাৰে টেনশন নাই আৰু তোমাৰ ইয়াৰে এক্সপেৰিয়েন্স খিনি কেনেকুৱা কাস্টমাৰ ইয়াতে আহি হ্যাপিলি মানে তাৰ ই ৰিক্সাখন লৈ যাব পাৰে নে লগে লগে পাৰে মানে তোমাৰ ইমানখিনি এক্সপেৰিয়েন্স আছে মানে তোমাৰ যিকোনো ধৰণৰ প্ৰবলেম হলে তুমি লগে লগে 10 মিনিটত পাৰি দিম 10 মিনিটত পাৰি দিব মানে আৰু এইটো ডিজিটাল কন্ট্ৰোলাৰ হয় না গম পাই যায় মানে ইয়াতে যিমানখিনি এলাৰ্ম সিস্টেম দিয়া আছে তাৰে পৰা গম পাই যায় মানে লাইট খান জ্বলি গলে মই গম পাও ইটো বেমাৰ হৈছে লগে লগে বৰ্তমান যিমান বেজ 6 ৰ গাড়ী ওলাইছে যে এনেকুৱা কন্ট্ৰোলাৰটো হয় সো মই আপোনালোকক এইটোৱে কম যে আপোনালোকে এইটো ডিলাৰশিপত আহিলে অল ইন ওয়ান মানে সব ধৰণৰ আমাৰ ইয়াৰ পৰা ডিলাৰশিপ ল'ব পাৰে এইটো ইয়াৰ পৰা ডিলাৰশিপ যদি কয় সাব ডিলাৰ গাড়ী ল'ব আমাৰ পৰা ল'ব পাৰিব টেনচন মানে যদি হোলসেল ল'ব পাৰিব ইয়াৰ পৰা বিশেষকৈ আমাৰ ইয়াৰ পৰা হোলসেল গাড়ী ল'ব পাৰিব টেনচন নাই আমাৰ ইয়াতে লুজ গাড়ী আহে কোনো প্ৰবলেম নাই সো মানে ইহতে মানে বৰপেটা ডিস্ট্ৰিক্টৰ গোটে ডিলাৰশিপটো ইহতে লৈ ৰাখিছে যদি কোনোবাই ডিলাৰশিপ ইহতৰ আন্ডাৰত ল'ব বিচাৰে দেন দে আৰ মোস্ট ওয়েলকাম মানে তাতে আহি ইয়াৰে পৰা ডিলাৰশিপো ল'ব পাৰে সো মানে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিম যদি আপোনালোকে চলাবৰ কাৰণে ল'ব বিচাৰিছে সেইটো পাৰিব আৰু যদি আপোনালোকে বিচাৰিছে যে ডিলাৰশিপ লৈ পেলাই আমি বিক্ৰী কৰিম ইয়াৰে পৰা কিবা এটা লৈ পেলাই আপোনালোকে লাভ কৰিব সেইটো পাৰিব সো আশা ৰাখিছো এই ভিডিঅটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ল কিবা খুবেই ইনফৰ্মেটিভ হ'ল যদি আপোনালোকে ভিডিঅটো ভাল পাইছে তেনেহলে বাকি মানুহক আপোনালোকে শেয়াৰ কৰি দিব ইউটিউবত চাই থাকিলে আপোনালোকে সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমাৰ ভিডিঅটো আপোনালৈ ফাৰ্স্ট যায় আৰু যদি আপোনালোকে ফেসবুকত চাই আছে ফলো কৰিব আৰু শেয়াৰ কৰি ৰাখিব যাতে বেছি বেছি মানুহে এই গুটেখিনি ফেসিলিটি যাতে अवेलेबल কৰাব পাৰে বাকি আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো ভিডিঅটো শেষলৈকে চাবৰ কাৰণে ধন্যবাদ